हेलो फ्रेंड्स मोर चैनल अन्य এটা ভিডিঅ'লৈ মই ৰুবিয়ে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ নিশ্চয় আপোনালোক ভালে আছে, মোৰো ভালে। আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই আহি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'টো হৈছে অলপ বেলেগ ধৰণৰ। আজিৰ ভিডিঅ'টোত কোনো ধৰণৰ ফুৰিবলৈ যোৱা বা ৰেচিপি বনোৱা তেনেকুৱা ধৰণৰ ভিডিঅ' নহয়। আজিৰ ভিডিঅ'টোত আছে কিছুমান বিজনেছৰ ভিডিঅ', যিটো ভিডিঅ'ৰ পৰা আপোনালোকো লাভান্বিত হ'ব। বৰ্তমান মই লাভান্বিত হৈছোঁ, অইন নহ'লেও মোৰ নিজৰ কাপোৰ কেইযোৰকে মই নিজে বনাই ল'ব পাৰিছোঁ। গতিকে মই ভাবোঁ আপোনালোকেও যদি এই কামটো কৰিব বিচাৰে কৰিব পাৰে। মই স্কিন পেইণ্টিঙৰ জৰিয়তে এই কামটো কৰিছোঁ। আপোনালোকেও যদি স্কিন পেইণ্টিঙৰ জৰিয়তে এই কামটো কৰিব বিচাৰে তেনেহ'লে মোক কণ্টেক্ট কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি আপোনালোকক লাগে এনেকুৱা ধৰণৰ উকা কাপোৰত ফুল, গতিকে মোক কমেণ্ট কৰিব, মই দিব পাৰিম। আৰু স্কিন পেইণ্টিঙো লাগে যদি আপোনালোকে মোক যোগাযোগ কৰিব। আৰু এনেদৰে মই কামখিনি কৰি গৈ আছোঁ, আপোনালোকেও চাওক। মই অকলেই কৰা নাই বাৰু, মোৰ লগত মাও আছে, মায়ে মই দুইজনীয়ে মিলি কৰিছোঁ। যদি আপোনালোকেও কৰিব বিচাৰে কৰিব পাৰিব। ঘৰতে এনেই বহি শুই নাথাকি এনেকুৱা ধৰণৰ কাম কিছুমান কৰিবলৈ আগবাঢ়ি আহক, তেতিয়া আপোনালোকো উপকৃত হ'ব। আৰু ময়ো ভাবিলোঁ যে এনেদৰে বহি শুই থাকিলে নহ'ব, গতিকে কিবা এটা কৰিব লাগে। গতিকে ঘৰতে বহি এনেকুৱা ধৰণৰ কাম কিছুমান কৰি থাকোঁ। আপোনালোকেও যদি কৰিব বিচাৰে কৰক। গতিকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ, অকণো স্কিপ নকৰাকৈ। কিনো আছে ভিডিঅ'টোত তেতিয়া গম পাব। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আমাৰ স্কিন পেইণ্টিঙৰ সামগ্ৰীসমূহ আপোনালোকক দেখুৱাই দিছোঁ। এইডাল হৈছে ব্ৰাছ, এইটো হৈছে কালাৰ, এইটো হৈছে স্কিন পেইণ্টিঙৰ ফ্ৰেমটো, আৰু এইটো হৈছে ৰিডিউচাৰটো। গতিকে আমি কালাৰটো 2 চামুচ কালাৰ আৰু ৰিডিউচাৰ এটোপালমান লৈ পেলাই ফিটি লৈ পেলাই এই কামখিনি কৰা হৈছে। গতিকে চাই থাকক পাছৰখিনি। এতিয়া ফ্ৰেমটোৰ কাষত ধুনীয়াকৈ চেলোটেপ লগাই লওঁ, যাতে কালাৰখিনি য'ত ত'ত লাগি নাযায়। ফুলটোৰ কাষতো মাৰি ল'ম চেলোটেপটো। আৰু পাছৰ প্ৰচেছখিনি চাই থাকক, কেনেদৰে কাপোৰত ফুল উঠোৱা যায়। কাপোৰযোৰ পেইণ্টিং কৰোঁতে তলত পেপাৰ সোমোৱাই ল'ব, যাতে কালাৰটো বাহিৰ হৈ নাযায়। এতিয়া ফ্ৰেমটো লেতেৰা হোৱাত অকণমান চাফা কৰি লওঁ। অকণমান ৰিডিউচাৰ দি কপাহেৰে মোহাৰি দিব, দি লৈ পেলাই গেঞ্জি কাপোৰ দি মোহাৰি দিব। গেঞ্জি কাপোৰ হ'লে ভাল হয়, মই গেঞ্জি লৈছোঁ। এনেদৰে চাফা কৰিব পাৰি। অকণমান গাৰ্জোৰে ব্ৰাছডাল দি ঘঁহি দিব, তেতিয়া পিছফালে ফুলটো ধুনীয়াকৈ উঠি যাব। এয়া চাওক ইমান ধুনীয়াকৈ উঠিছে। এতিয়া আমি অইন এখন উকা মুগা মেখেলা লৈছোঁ। এই মেখেলাখনত কৰিম এতিয়া, চাই থাকক কেনেকৈ কৰোঁ। খুব সোনকালে হৈ যায়, বেছি কষ্ট নহয়। আমি একেদিনাই 4খন মেখেলা আৰু এখন চাদৰত কৰিলোঁ। আমি এটা ফুলকে 4টা ষ্টেপত কৰিছোঁ, 4টা ডিজাইনত। সৰু কৰিও কৰিছোঁ, ডাঙৰ কৰিও কৰিছোঁ। আৰু আপোনালোককো যদি লাগে তেনেহ'লে প্লিজ কমেণ্ট কৰিব, কমেণ্ট নকৰাকৈ নাথাকিব। গতিকে চাই থাকক ভিডিঅ'। এতিয়া আমি অইন এখন উকা মুগা মেখেলা লৈছোঁ। এই মেখেলাখনৰ অকণমান ফুলটো সৰু কৰি দিছোঁ, সৰু কৰি দিওঁতে বেছি ধুনীয়া লাগিছে। এতিয়া কাপোৰযোৰ অকণমান পিন্ধি দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে ক'ব। মই অকলে কৰা নাই দেই, মায়ে কৰিছে, মই অলপ হেল্পহে কৰিছোঁ। আৰু মেখেলাকেইখন দেখুৱাই দিছোঁ এতিয়া আপোনালোকক। আৰু এইখন মেখেলা। আৰু ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, ধন্যবাদ।